ৰাতিপুৱালে নেকি অ' ভোক লাগিছে বহুতো কামো মাৰি দিছে পিয়াহ লাগিছে হয়নে কিবা এটা খাবলৈ বিচাৰি যাওঁ ব'ল গাঁৱত বল বল দিয়ে নে নিদিয়ে নে খেদিহে দিয়ে লগ যাওঁ নহয় ব'ল নাই নাই গোটেই হেৰিটো মই চাই দিম কিমান টকা হয় ঠিক আছে নাই নাই তেনেকুৱা বিশেষ কথা নাই নিশ্চয় কৰাই দিম কি আছে আচ্ছা আচ্ছা নাই নাই গোটেই বিলটো চাই দিম অসুবিধা নাই একো মই যোৱাকালি নিশ্চয় কৈ দিছোঁ আপোনাক চাই দিব ঠিক আছে আচ্ছা অঁ ঠিক আছে নাম তোমালোকৰ দিগন্ত আৰু মোৰ নাম আব্বাছ তোমালোকে খাবলৈ একো পোৱা নাই তিনিদিনমান হ'ল একোৱে খোৱা নাই অ' শ্বিট ৰ'বা মই তোমালোকক খাদ্য বস্তুৰ ব্যৱস্থা কৰি দি আছোঁ আৰু কি তোমালোকৰ মাস্ক নাই নাই ছাৰ তোমালোকৰ মাস্কো নাই নাই ঠিক আছে মই ব্যৱস্থা কৰি দি আছোঁ মোৰ ফালৰ পৰা মই তোমালোকক এইখিনি ধৰা খাদ্য দিছোঁ যি পাৰিছোঁ আৰু তোমালোকে এইটো লোৱা তোমালোকতো ডেকা ল'ৰা পঢ়া শুনা কৰিছিলা নাই কৰিছোঁ কিহলৈকে পঢ়িলা তুমি মই ক্লাছ 8লৈকে পঢ়িলা আৰু 6লৈকে পঢ়িলোঁ বেয়া বস্তু খোৱা নেকি খাইছিলোঁ প্ৰথমতে তোমালোকতো কাম কৰিব পাৰা কাম কৰিবা কৰিম ছাৰ কিমান দিনলৈকে এনেকৈ খুজি খাবা তোমালোকে ডেকা ল'ৰা পাৰিবা কাম কৰিবা যদি কাম কৰা মই তোমালোকক কামৰ ব্যৱস্থা কৰি দিম হ'ব ছাৰ কৰিবা চিয়'ৰ কৰিম কালিৰ পৰা ভালকৈ আহিবি ইয়াতে লগ পাম মই ভাল কাপোৰ কানি পিন্ধি আহিবা কাম কৰিবা আৰু মই কাম দিম তোমালোকক ঠিক আছে হ'ব ছাৰ আৰু এনেকৈ তোমালোকে ইয়াতে বহি নাথাকিবা আৰু বেয়া বস্তু যদি খোৱা এইবোৰ ত্যাগ কৰা হ'ব এইটো পানী খাবা আৰু এইটো পইচা দিছোঁ তোমালোকে ঘৰলৈ কিবা এটা লৈ যাবা হ'ব কালি মই আহি লগ পাম তোমালোকক কালি পৰিপাটিকৈ থাকিব লাগিব আৰু কাম কৰিব লাগিব ঠিক আছে আহিছোঁ আমি প্ৰতিজন অসমবাসী অভিজ্ঞ ব্যক্তি জনা শুনা ব্যক্তি আৰ্থিকভাৱে সচ্ছল ব্যক্তিক আমি এটা কথা জনাব বিচাৰিছোঁ
এই যি আমাৰ অসমত থলুৱা যুৱকসকল শিক্ষিতই হওক অৰ্ধশিক্ষিতই হওক এই যুৱকসকল আৰ্থিক সংকটৰ কাৰণে এটা বেয়া অৱস্থালৈকে গতি কৰি আছে এই সময়খিনিত আচলতে আমি সঁচা মানৱীয়তাৰ পৰিচয় দিয়া সময় অত্যন্ত ভয়াৱহৰ দিশে গতি কৰি আছে সময় গতিকে আমি আশা কৰিছোঁ প্ৰতিজনে যদি সম্ভৱ হয় সামান্য পৰিমাণে য'তেই যেনেকৈ পাৰে আৰ্তজনক আপোনালোকে অলপ অলপ সহায় কৰক কাৰোবাক যদি সম্ভৱ হয় কিবা কাম দিয়াৰ ব্যৱস্থা কৰক অকণমান খাদ্য সামগ্ৰী আপোনালোকে যদি আছে আৰ্তজনৰ ওচৰত দিয়ক এই সময়টোত পুনৰবাৰ কৈছোঁ আমি মানৱীয়তাৰ পৰিচয় দিয়া প্ৰকৃত সময় আৰু এনেকুৱা সুযোগ জীৱনত নাহে এইবাৰেই পাইছোঁ ভগৱানে বহুত বছৰৰ পিছত এনেকুৱা এটা মানে দুৰ্যোগৰ সময় দিছে আৰু এই দুৰ্যোগৰ সময়ত আমি যে মানুহ আৰু আমি যে সঁচা মানুহ সেই সঁচা মানুহৰ পৰিচয় দি ইজনে সিজনৰ হাতত ধৰি আমি সমাজখনক আগুৱাই লৈ যাওঁ ধন্যবাদ জয় অসম দৰ্শকসকল যদি আমাৰ এই ভিডিঅ'টো আপোনালোকে গ্ৰহণযোগ্য হৈছে যদি ভিডিঅ'টো আপোনালোকে এটা ভাল বাৰ্তা গৈছে বুলি ভাবিছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ